हेलो एवरीवन वेलकम टू सपना किचन। आज आको एटा नतुन रेसिपि आपलोকৰ ওচৰলৈ লৈ আইছো। আজি আমি বনাম মুগু দালি দি মাছৰ মুৰিগণ্ঠ। বলক ভিডিওটো স্টাৰ্ট কৰোঁ। ফ্ৰেন্ডছ, ইয়াত আমি মাছৰ মুৰকেটা ধুই সাফ কৰি লৈছো। ইয়াত দুটা পিয়াজ কাটি লৈছো। ইয়াত লৈছো 100 গ্ৰাম মুগু দালি আৰু দুটা তেজপাত। ইয়াত লৈছো আমি 1 চামুচ আদা নহৰুৰ মিক্স পেষ্ট। ইয়াত লৈছো 1 চামুচ ধনিয়া পাউডাৰ। ইয়াত লৈছো লং, দালচিনি আৰু ইলাচি, 1 চামুচ জলকীয়াৰ পাউডাৰ, 1 চামুচ জিৰাৰ পাউডাৰ, 1 চামুচ গৰম মছলা পাউডাৰ। ইয়াত লৈছো অলপমান গোটা জিৰা। ইয়াত লৈছো শুকান জলকীয়া আৰু কেঁচা জলকীয়া। ইয়াত লৈছো 1 চামুচ হালধি পাউডাৰ। এতিয়া আমি মাছৰ মাথাখিনিৰ ওপৰত অলপমান হালধি আৰু অলপমান নিমখ ছটিয়াই মিক্স কৰি লম। এতিয়া আমি এটা কেৰাহী গৰম কৰি লৈ তাত মুগু দালিখিনি হালকাকৈ ফ্ৰাই কৰি লম। মুগু দালিখিনি হালকাকৈ ফ্ৰাই কৰি ললো। এতিয়া আমি ইয়াক এখন প্লেটত উঠাই ইয়াক ভালকৈ ধুই লম। মুগু দালিখিনি ধুই লোৱাৰ পাছত এতিয়া আমি এটা কুকাৰত অলপমান পানী ঢালি ললো। এতিয়া আমি মুগু দালিখিনি কুকাৰত দি লৈ কুকাৰৰ ঢাকনিখন লগাই দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখি মুগু দালিখিনি দুটা চিটি লগাই লম। মুগু দালিখিনি হোৱালৈকে এতিয়া আমি এটা কেৰাহীত অলপমান মিঠাতেল ঢালি তেলখিনি গৰম কৰি লওঁ। এতিয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া আমি মাছৰ মাথাখিনি ইয়াত ফ্ৰাই কৰি লম। মাছৰ মাথাখিনি ফ্ৰাই হৈ গৈছে। এতিয়া আমি হাতাখনেৰে মাছৰ মাথাখিনিক ভাঙি ভাঙি দিম। আমি মাছৰ মাথাখিনি ভালদৰে ভাঙি ললো। এতিয়া আমি ইয়াক এখন প্লেটত ওলাই লম। এতিয়া আমি এইখন কেৰাহীতে অলপমান মিঠাতেল ঢালি তেলখিনি গৰম কৰি লম। তেলখিনি গৰম হৈ যোৱাৰ পাছত আমি তেজপাতখিনি দি দিলোঁ। তাৰ পাছত আমি শুকান জলকীয়াখিনি দি দিম। এতিয়া আমি গোটা জিৰা, লং, দালচিনি আৰু ইলাচিখিনিও ঢালি দিম। এতিয়া আমি গোটা মছলাখিনি 30 ছেকেণ্ডলৈকে ফ্ৰাই কৰি ল'ম। ত্ৰিছ ছেকেণ্ড ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া আমি পিঁয়াজখিনিও ঢালি দিম। গেছটো ল' ফ্লেমত ৰাখি পিঁয়াজখিনি হালকাকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি অলপ হালকা ফ্ৰাই হৈ যোৱাৰ পাছত এতিয়া আমি আদা নহৰুৰ মিক্স পেষ্টখিনি ঢালি দিম। আদা নহৰুৰ মিক্স পেষ্টখিনি দিয়াৰ পিছত ইয়াক ভালদৰে পিঁয়াজখিনিৰ লগত মিক্স কৰি ল'ম। এতিয়া আমি হালকা গেছত 30 ছেকেণ্ডলৈকে ফ্ৰাই কৰি ল'ম। ত্ৰিছ ছেকেণ্ডলৈকে ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া আমি জিৰা, ধনিয়া, জলকীয়া আৰু হালধিৰ পাউডাৰখিনিও ঢালি দিম।
তাৰ পাছত আমি সোৱাদ অনুসৰি 1 চামুচ নিমখ ঢালি দিলোঁ। এতিয়া আমি হাতাখনেৰে মছলাখিনি মিক্স কৰি লৈ গেছটো ল' ফ্লেমত ৰাখি মছলাখিনিক 1 মিনিটলৈকে ফ্ৰাই কৰি ল'ম। মছলাখিনি 1 মিনিটলৈকে ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া আমি মাছৰ মূৰখিনিও ঢালি দিম। মাছৰ মূৰখিনি ঢালি দিয়াৰ পাছত এতিয়া আমি মছলাখিনিৰ লগত মাছৰ মূৰখিনি ভালদৰে মিক্স কৰি ল'ম। মাছৰ মূৰখিনিৰ লগত মছলাখিনিও ভালদৰে মিক্স কৰি লৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমাৰ ইয়াত মগু দালিখিনিও বইল হৈ গ'ল। এতিয়া আমি ইয়াত মগু দালিখিনিও ঢালি দিম। মগু দালিখিনি দিয়াৰ পাছত ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম। গেছটো মিডিয়াম ফ্লেমত ৰাখি ইয়াক আমি 5 মিনিটলৈকে বইল হ'ব দিম। ফ্ৰেণ্ডছ, ইয়াত আমি 1 গিলাচ পানীও এড কৰি দিছোঁ। 5 মিনিট হৈ যোৱাৰ পাছত এতিয়া আমি 1 চামুচ গৰম মছলাও ঢালি দিছোঁ। গৰম মছলাখিনি দিয়াৰ পাছত ইয়াক আমি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি ইয়াত কেঁচা জলকীয়াৰ পিচকেইটা দি দিম। ফ্ৰেণ্ডছ, আজিৰ এই ৰেচিপিটো কেনেকৈ লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিল যদি লাইক, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানতে সামৰিম আৰু আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈকে বাই বাই।